গাড়ী নিব পৰা অৱস্থাত আছে না কাদ্ৰুপ দিয়ক ৰ'দত অলপ হে ৰ'দ যাওক কাদ্ৰুপ নষ্ট হ'ব গাড়ী 1 মিনিট দিয়ক কম দিয়ক। নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই পানীৰ মাজত। যোৱা 2-3 দিনৰ ভিতৰত সমগ্ৰ অসম পানীৰ কবলত বুৰ গৈছে। তো মই পাঠশালাৰ বাসিন্দা হিচাপে আমাৰ পাঠশালাৰ যিখন চহৰ আছে, পাঠশালা চহৰ সমগ্ৰ আপুনি দেখি পাব মাজলৈকে পানীৰ কবলত বুৰ গৈছে। তো মই আপোনালোকক দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক আপোনালোকে, আমাৰ ইনফেক্ট ফুটপাথ পৰ্যন্ত আপোনাৰ পানীৰ তলত বুৰ গৈছে। চাৰিওফালে পানী আৰু পানী। কুঁৱাই পৰা আছে, পানী হৈ আছে, কুঁৱাই পৰা আছে, পানী বাঢ়ি আছে নেকি? বাঢ়ি আছে পানীটো। তো এয়া সমস্যা দেখিছে যে কি সমস্যা হৈছে মানুহৰ। আকৌ বৰষুণ দিছে, বৰষুণ। তো এতিয়া এই পানী কিমান বাঢ়িব বা এই পানীৰ কেতিয়া কি সমস্যাৰ সন্মুখীন হ'ব আমি নিজে ক'ব পৰা অৱস্থাত নাই একচুৱেলি এতিয়া। কিন্তু আমি এটাই কথা কওঁ যে NDRF জোৱান বা চৰকাৰ কৰ্তৃপক্ষ একদম সচেতন থকাটো বহুত জৰুৰী। কাৰণ কিয় এই যিটো পানী এইবাৰ মানে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেকুৱা পানী আমি আগতে কেতিয়াও দেখাও নাই। আৰু তো আপুনি দেখিছে যে ফুটপাথত বাহিৰে বাকী মাজেৰে যোৱাৰ কোনো ৰাস্তা নাই এতিয়া। মোটামুটি বুক পানী হৈ যাব ইয়াতে। তো আপোনালোকে চাই থাকিব সন্মুখীন হৈছে। সমস্যা মানে সেইটোতো বৰ্তমান কিমান দিন লাগে সেইটোৰ ওপৰত কথা আৰু গোটেইখিনি। হঠাৎ আহিল, অলপ মানুহবিলাকো প্ৰস্তুত নাছিল। অলপ ড্ৰেইনৰ সমস্যাটো যিটো আছে তাৰ কাৰণে এইবিলাক গোটেই কণ্ডিশ্যন। আগতে আপুনি এনেকুৱা বানপানী দেখিছে না পাঠশালা চহৰত? 2002ত আছিলে, যিটো ভূটানৰ পৰা পানী আহোঁতে আছিলে। তেতিয়া ইমান পানী হোৱা নাছিল। কিন্তু ইয়াত এইবাৰ প্ৰব্লেমটো কি, অকল এইখিনি জেগাতহে পানীটো হৈ আছে, বাকী জেগাত পানীটো নাই। মই মাত্ৰ গাড়ীখন লৈ আহিছোঁ, অৱস্থাই বেয়া। ইয়াততো গাড়ী নিব পৰা কণ্ডিশ্যন এতিয়া নাই। বহুত বেছি পানী। আৰু গভমেণ্টৰ ফালৰ পৰা কিবা কৰিব লাগে, পানীখিনি উলিয়াব লাগে, নহ'লে বেমাৰ আজাৰ হ'ব। হয় এয়া সমস্যা। আৰু গভমেণ্টৰ পিছত ইয়াৰ অনাগত ইয়াৰ পিছৰ সমস্যাটো আৰু ভয়ংকৰ হ'ব, বানপানী শেষ হৈ। আপুনি চৰকাৰৰ কৰ্তৃপক্ষই কেনেকুৱা কাম কৰিবলৈ এতিয়া মানে কি, পানীখিনি প্ৰথম বাহিৰ কৰি পেলাই লগে লগে এবাৰ চবকে, আৰু কৰোণাৰ ছিজন চলি আছে, তো বেমাৰ আজাৰ বিভিন্ন হ'ব পাৰে মানুহৰ। তো এতিয়া তোমাৰ নামটো কি? শৰীফুল ইছলাম। তো এই বানৰ সমস্যাত তুমি এতিয়া কি ক'বা, কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে তুমি কোৱাচোন? তোমাৰ মনৰ ভাৱ কি কোৱাচোন? বহুত মানে দুখিত মই, কাৰণ মই হোষ্টেলত আছোঁ, ঘৰত যাব পৰা নাই বানৰ কবলত পৰি। পানীয়ে আৰু তোমাৰ এই চৰকাৰ কৰ্তৃপক্ষৰ কৰণীয় কি, কেনেকুৱা সজাগতা অৱলম্বন কৰিব লাগে, তুমি কি ভাবা কোৱাচোন? চৰকাৰে বানৰ সমস্যাবিলাক চাব লাগে। মানে কিছুমান ব্যৱস্থা আছে, নদ নদীবিলাক যাতে খহনীয়া মানে এই তলৰখিনি উঠাই মানে হেৰি কৰিব লাগে, আৰু বান্ধবিলাক কিছুমান চাই বান্ধিব লাগে। আচ্ছা ঠিক আছে। অঁ দাদা, আপোনালোক কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে? এই বানপানীৰ কাৰণেতো বহুত সমস্যা হৈছে, মানে ঘৰ দুৱাৰ তল গৈছে। কিবা এই খোৱা বস্তুৰ অভাৱ অনুভৱ কৰিছে নেকি? বৰ্তমানলৈকে কৰা নাই, আমি ইমান অসুবিধা পোৱা নাই। আৰু চৰকাৰ কৰ্তৃপক্ষৰ এই সমস্যাৰ, এই বানৰ জৰ্জৰীয়া সমস্যাৰ আপুনি কি ভাবে, চৰকাৰৰ কৰণীয় কি বুলি ভাবে? কি সুবিধা সহায় কৰিব লাগে আৰু আপুনি অনাগত দিনত কি সমস্যা হ'ব? বানপানী যোৱাৰ পিছৰ পৰিস্থিতি আৰু ভয়ংকৰ হয়। তো আপুনি কি ভাবে কি সমস্যাৰ সন্মুখীন হ'ব, বা চৰকাৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি কৰিব লাগে আপোনাৰ মনত? কৰিবই আৰু চৰকাৰৰ কামখিনি কৰিব, আমিও ৰাইজে নিজে সজাগ হ'ব লাগিব। তো এয়া দোকানৰ পৰিস্থিতি, দোকান ভাঙি গৈছে। আপোনালোকে দেখিব, আমাৰ যদি কেমেৰা পাৰ্চনে দেখাব পাৰে, দোকান ভাঙি গৈছে। এই অৱস্থা, দোকানৰ একো নাই। আপুনি কেনেকুৱা ক্ষতি হৈছে, মানে বানপানীৰ যিটো পৰিস্থিতি এই সময়ত ক্ষতি কেনেকুৱা হৈছে আপুনি কি ক'ব? এইটোতো ভবাই নাছিলোঁ যে ইমান বানপানী হ'ব বুলি। এইবাৰ প্ৰথম দেখা পালোঁ এনেকুৱা বানপানী। আগতে হৈছিল বুলি শুনিছিলোঁ, কিন্তু দেখা নাছিলোঁ। কিন্তু এইবাৰ দেখা পালোঁ। আৰু মোৰতো দোকান হ'লচেল হয় মেডিচিনত। আচ্ছা। মোৰ গুদাম, দোকান চব মোটামুটি 2-2.5 ফুটমান পানী। দেখিছে এনেকুৱা ক্ষতি হৈছে, মানে বিস্তৰ ক্ষতি হৈছে। কিমান ক্ষতি হৈছে, কিমান টকাৰ লছ হৈছে এইটো জানিব পৰা নাই। কিন্তু এটা কথা ক'ব পাৰোঁ যে এই গোটেই পাঠশালা চহৰখনত বিস্তৰ ক্ষতি হোৱাটো, সেইটো কিন্তু মানুহৰ পৰা গোটেইখিনি গম পালোঁ। যিমান কেইজন মানুহৰ লগত কথা পাতিলোঁ, ইয়াত যথেষ্টখিনি ক্ষতি হৈছে।